श्रीमान 77 गणतंत्र दिवस परेड आपके निरीक्षण के लिए हाजिर है। Inspection of Guard of Honor is going on. Honorable Chief Guest is taking Guard of Honor. Today, the Chief Guest, Sir Sri Anup Kumar Brahma, SDO7, Bokajan. আজি এই দিনটো উল্লেখযোগ্য দিন কাৰণ 1950 চনৰ আজি এই দিনটোতে ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীৰ ৰাজপথত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দেৱৰ উপস্থিতিত প্ৰথম গণৰাজ্য দিৱস পালন কৰা হৈছিল আৰু এই দিনটোতে ভাৰতবৰ্ষৰ আত্মস্বৰূপ সংবিধানখনি গৃহীত হৈছিল। সেইদিনাই সৰ্বভৌম ভাৰত গণৰাজ্যৰ আত্মস্বৰূপ আমাৰ সংবিধান গৃহীত হোৱাৰ এই ঐতিহাসিক দিনটিত আমি হৰধাৰে প্ৰণাম জনাইছোঁ। দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া অহশস্য জ্ঞাত অজ্ঞাত